ঘৰখনত কাম বন নাই, এনে বহি থাকিলে নহব কিন্তু কৈ দিছো। ইয়াৰ পিছত মোক সোণৰ খাৰু, কাণফুলি, চেন দিয়াৰ কথা কৈছিলে নহয়। এতিয়া আনি দিব নোৱাৰালৈকে ঘৰত নোসোমাব কৈ দিছো। চালা ক'ৰ পৰা এতিয়া মই সেইবিলাক আনি দিওঁ? সেইবোৰ মই একো নাজানো, মোক লাগিব বুলি কৈছো নহয়, লাগিবই। আনি দিব নোৱাৰালৈকে ঘৰত ভাত পানী একো নাপায় কৈ দিলো কিন্তু। হ'ব দে, ওলাই যাওঁ, ক'ৰবাত কাম বন পাওঁ নেকি চাওঁগৈ। আনি দিব নোৱাৰালৈকে ঘৰত নোসোমাওঁ। হ'ব দে, এতিয়া ভাতকেইটা দে, খাই বৈ যাওঁ। উফ ৰাম, এই ৰাস্তাৰ মাজত কোনেনো হাগিলেনো? চি বৰ লেতেৰা দেই মানুহবিলাক, ৰাস্তাৰ মাজতনো হাগেনে? চালা কিজানি বা গু নহয়, সোণ হয় বা। যদি সোণ হয় মানুহজনীয়ে বৰ ভাল পাব। মই এবাৰ চাই আহোঁগৈ। হয়তো গৈ হয়। চালা মই এনেই উভতি আহিলোঁ। ৰ'দত শুকাই একেবাৰে শুকান ৰুটি লিখীয়া হৈ আছে। নাই মই আগবাঢ়ি গৈ থকাটোৱে ভাল হ'ব। চালা গু হয় জানো? কিজানিবা নহয়। নাই এইবাৰ ভালকৈ চাই আহোঁগৈ। দেখাততো গু যেনে লাগিছে। হয়নে নহয় এবাৰ মই আঙুলিয়ে চেলেকি চাওঁ ৰ। হয়তো এইবাৰ খাটাং গু। ভাল নগছিকিলো দেই।